Hello guys, good morning. মই পাহি শৰ্মা মোৰ আৰাটা ব্লগলৈ আপোনালোকক স্বাগতম জনাইছোঁ। আমি কাঞ্চনজংঘাত ফুৰিবলৈ আহিছিলোঁ। কাঞ্চনজংঘাত আমি কাক লগ পালোঁ? চাওক ডিম্পু দা। হেয়া ডিম্পু দা নাওৰ পৰা নামিছে। এনে ডিম্পু দাক মোবাইলতে চাই থাকোঁ। আজি ৰিয়েলত দেখি বহুত ভাল লাগিছে। মই আজি ভিডিঅ' বনাম বুলি ভবা নাছিলোঁ, কিন্তু ডিম্পু দাক দেখি কিনে ভিডিঅ'টো আৰম্ভই কৰি দিলোঁ। ডিম্পু দা মোৰ ফেভৰেট ইউটিউবাৰ হয়। এনেকৈ ডিম্পু দাক ঘপককৈ লগ পাম বুলি ভাবাই নাছিলোঁ। আমি এনে বগীবিল ফালে অলপ ফুৰিবলৈ ওলাই আহিছিলোঁ। ওলাই আহি মোৰ লাভ হ'ল, মই ডিম্পু দা আৰু ভূষণ দাক লগ পালোঁ। ডিম্পু দাৰ লগত ফটো মাৰা মানুহ দেই, চাওক কিমান মানুহে ভিৰ কৰি আছে। ময়ো চান্সতে দুখনমান ফটো মাৰিলোঁ ডিম্পু দাৰ লগত। ডিম্পু দাৰ লগত ভালকৈ কথা পাতিবলৈ সুবিধাৰে নাপালোঁ। যি হওক নহওক লগ পালোঁ যদি ফটোকে মাৰি ল'লোঁ আৰু আকৌ কেতিয়াবা ডিম্পু দাক লগ পোৱা চান্স পাম। এয়া গুডু দাই মৰমী মই ডিম্পু দাৰ লগত। আপুনি মোৰ ভিডিঅ'টো লাইক কৰি দিব। হাই মাইনা, কি নাম তোমাৰ? বৈষ্ণৱী শৰ্মা। বৈষ্ণৱীক লগ পালে বহুত বেছি ভাল লাগিছে আৰু বৈষ্ণৱীৰ ভিডিঅ'বোৰ চাব ধুনীয়াকৈ বনাই আছে আজি। থেংক ইউ। এয়া ভূষণ দাক লগ পাই কেনে বহুত ভাল লাগিল। থেংক ইউ ভূষণ দা মোৰ লগত কথা পতাৰ কাৰণে, মোক অলপ টাইম দিয়াৰ বাবে। মোৰ ভিডিঅ'টো চাই যদি ভাল লাগিলে তেনেহ'লে লাইক আৰু ছাবস্ক্ৰাইব কৰি দিব। বাই।